মজলীয়া বিদ্যালয় আৰু মৰিয়নী চামন্ত মধ্য ইংৰাজী বিদ্যালয় এই দুয়োখন বিদ্যালয় উচ্চ ইংৰাজী বিদ্যালয়ৰ লগত একত্ৰীকৰণ হৈছে। এই তিনিটা অনুষ্ঠানৰে আজিৰ বাবে বিশেষ গৌৰৱৰ দিন। এই তিনিওখন বিদ্যালয়ৰ একত্ৰীকৰণ হোৱাৰ পাছত মহাৰাজা জয়ন্তী উৎসৱভাগী আজি উদযাপন কৰিবলৈ আগবাঢ়িলে। ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সমাপন হৈছে। আজি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহৰ এই পবিত্ৰ ক্ষণত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, মোৰ অতি শ্ৰদ্ধাৰ যিজনে সুন্দৰভাৱে আমাক শিক্ষাদান কৰিছিল, বিশেষকৈ অসমীয়া বিষয়ত, শ্ৰদ্ধা অতুল চন্দ্ৰ নাথ ছাৰ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদকক মুখ্য কৰি শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, মহাৰাজা জয়ন্তীৰ সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদককে মুখ্য কৰি শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, এই বিদ্যালয়ৰ প্ৰধান শিক্ষককে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ এই বিদ্যালয়ৰ অধ্যয়নৰত প্ৰাক্তন অগ্ৰজসকল, মোৰ একেলগে সহপাঠী মাত্ৰ এজনহে আমি লগ লাগিল। ইতিমধ্যে আমি লগ লাগিয়ে থাকোঁ। মোৰ কাষতে বহা চিদানন্দ হাজৰিকা, বাকীসকল নাহিল। মোৰ অনুজসকল, হিতাকাংক্ষীসকল, শুভাকাংক্ষীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে এই পবিত্ৰ ক্ষণত মই হিয়া ভৰা শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা যাচিছোঁ। ইতিমধ্যে কেইবাজনো বক্তাই বহু কথা কৈ গ'ল। মই পৰাগ বৰাদেৱে কোৱাৰ লগত এটা মাত্ৰ সংযোগ কৰিব খুজিছোঁ। এই মুহূৰ্তত সেই বিভিন্ন অভিজ্ঞতাৰ লগতে কমল গগৈ, চিন্তামণিগড় ঘৰ, তেওঁ গৰু গাড়ীখন লয়। আমি গোটেইখিনি ছাত্ৰ যাওঁ, আমি ঘৰে ঘৰে গোবৰ বিচাৰোঁ। সেই গোবৰে বেৰবোৰ লিপা হয়। সেই সময়ত সেই অৱস্থাটো আছিল। মই লগ লগাই দিলোঁ মাত্ৰ এটা কথা, জয় জয়তে মই সেই ৰোমন্থনৰ লগত সংলগ্ন ৰাখি বাকী কথা একেখিনি কথাকে দোহাই নাথাকোঁ। যিসকলৰ অপ্ৰাণ চেষ্টা, বিশেষকৈ স্বেচ্ছাসত্ৰৰ যি বদান্যতা, এই ভূমিদান নিদিয়া হ'লে সেই অনুষ্ঠানটি এনেদৰে গঢ় ল'বলৈ নাপালহেঁতেন। লগতে সেইসকল মহান সত্ৰাধিকাৰ লগত, স্বেচ্ছাসত্ৰৰ বদান্যতাৰ লগত যিসকল মহান ব্যক্তিয়ে এই অনুষ্ঠানটি স্থাপনত অৰিহণা আগবঢ়ালে, নিস্বাৰ্থভাৱে সেৱা আগবঢ়ালে, আৰু যিসকল মহান শিক্ষকে শিক্ষাদান কৰি আমাকো শিক্ষক হিচাপে সমাজত পৰিচিত কৰিবলৈ সহায় আগবঢ়ালে, তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদিছোঁ। বেছিসকলেই ইতিমধ্যে স্বৰ্গগামী হৈছে। তেখেতসকলৰ পবিত্ৰ স্মৃতিত আমি শ্ৰদ্ধাৰ্ঘ্য নিবেদিছোঁ। যিসকল জীৱিত আছে সেইসকলৰ প্ৰতি আমি সেৱা আগবঢ়াইছোঁ। মই 1962 চনত মজলীয়া এম বিদ্যালয়ত ক শ্ৰেণীত নাম লগাইছিলোঁ। সেই সময়ত আমাক শিক্ষাদান কৰা সেইসকল মহান শিক্ষাগুৰুক মই শ্ৰদ্ধা নিবেদিছোঁ। তেখেতসকলৰ মই নাম কৈছোঁ। স্বৰ্গীয় মথুৰানাথ ভট্টাচাৰ্য ছাৰ এতিয়া প্ৰধান শিক্ষক আছিল। স্বৰ্গীয় কনক গোস্বামী ছাৰ, খগেন্দ্ৰনাথ ফুকন ছাৰ আছিল। ছাৰৰ নামটো নাই হোৱা। ছাৰ এবাৰ বামুণপুখুৰীত আছিল। গোলাপ চন্দ্ৰ গগৈ ছাৰ, চন্দ্ৰধৰ গগৈ ছাৰ, দামোদৰ গগৈ ছাৰ, চন্দ্ৰ শৰ্মা ছাৰ অলপতে পৰলোকপ্ৰাপ্তি ঘটিল। ৰহিতা গগৈ বাইদেউ, আৰু এই MV স্কুলত পঢ়োৱা মাত্ৰ জীয়াই আছে আমাৰ কুসুম দেৱী বাইদেউ। বাকী সকলো আমাক পোনপটীয়াভাৱে পঢ়োৱা সকলো মৃত হৈছে। আৰু লগতে সদানন্দ লাহন ছাৰে আমাক শিক্ষাদান কৰিছিল। ছাৰো ইতিমধ্যে স্বৰ্গগামী হৈছে। হাইস্কুললৈ অহাৰ পিছত আমি যিহেতু ME স্কুলত পঢ়া নাই, আমি পোনে পোনে হাইস্কুললৈ আহিলোঁ। আমাক শশী দত্ত ছাৰ তেতিয়া প্ৰধান শিক্ষক আছিল। ছাৰ স্বৰ্গগামী হৈছে। মূলান চন্দ্ৰ বাছনি ছাৰ, তেখেত অকালতে বিয়োগ ঘটিছিল। তেখেত চিন্তামণিগড়ৰ পৰা আহিছিল। অতি শ্ৰদ্ধা ধৰণী বৰুৱা ছাৰ, মহেশ্বৰ শৰ্মা ছাৰ ইতিমধ্যে, যাৰ নামত পৰিয়ালে সেই স্মাৰকটো প্ৰদান কৰিলে। মই এই স্মাৰকটো পোৱাত এই বিদ্যালয়ৰ প্ৰধানকে প্ৰমুখ্য কৰি যিসকলে উদ্যোগ ল'লে সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণেই সকলো কথা পাহৰণি গৰ্ভত বিলীন হৈ যাব। এইটো স্থায়ী সম্পত্তি। পৃথিৱীত মানুহে বহু পইচা ঘটে, বহু ধনৱান ব্যক্তি আছে, বহুত পইচা আমি
কাগজে পত্ৰে পাওঁ, বহুতে পইচা নোট উটুৱাই দিয়ে, বস্তাই বস্তাই পেলাই দিয়ে, কিন্তু সৎ কামত সকলোৱে খৰচ কৰিব নোৱাৰে। মহেশ্বৰ শৰ্মা ছাৰৰ পৰিয়ালে যিটো উদ্যোগ ল'লে, সেই উদ্যোগৰ ক্ষেত্ৰত এই যে আমাৰ মহাৰাজৰ জয়ন্তীৰ উৎসৱভাগী সভাপতি সম্পাদকে প্ৰমুখ্য কৰি যিসকলে উদ্যোগ ল'লে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ পৰিয়ালে বিশেষকৈ বাইদেউ এই উদ্যোগটো লোৱাৰ বাবে বাইদেউক ধন্যবাদ জ্ঞাপন কৰোঁ। তাৰপিছত প্ৰদীপ বৰুৱা ছাৰ ইতিমধ্যে আমাৰ বলিন্দাই কৈ গৈছে, মানে আমাৰ কৈ গৈছে যে ছাৰে সকলো কথা পঢ়াব পাৰে, গান গাব পাৰে, নচুৱাব পাৰে, খেল খেলাব পাৰে। ছাৰ মাজতে ইয়াৰ পৰা কাজিৰঙাৰ ফালে গৈছিলেগৈ, জীয়াই আছে এতিয়া আমাৰ অতি শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ পৰা প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰা পুনিয়াম বৰা ছাৰ। আমাৰ সন্মুখতে আছে মধুচন্দ্ৰ নাথ ছাৰ, অন্য এজন প্ৰধান শিক্ষক ললিত শৰ্মা ছাৰ। মই আজি এই মুহূৰ্তত ছাৰ অসুস্থ, মই পৰম পিতাৰ ওচৰত পৰৱৰ্তী প্ৰাৰ্থনা জনাইছোঁ, ছাৰ যেন সুস্থ হৈ উঠক, পৰম পিতাই যেন তেখেতক অতি সোনকালে সুস্থ কৰি তোলক, পুনৰ আমাৰ মাজলৈ সুস্থভাৱে আহক। আৰু পুষ্পদৰ বৰদলৈ ছাৰ যিজনে আমাক গণিত পঢ়ুৱাইছিল, এই চাৰিজন মাত্ৰ জীৱিত আছে, বাকীসকল পৰলোকগামী গৈছে। জীৱিতসকলৰ প্ৰতি মই শ্ৰদ্ধাজ্ঞ নিবেদিছোঁ, অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাক শিক্ষক হিচাপে তেখেতসকলে, আমি শিক্ষক হিচাপে কিমান পাৰদৰ্শী হ'লোঁ, কিমান কি কৰিব পাৰিলে সময় ক'ব, সেই জেগাৰ অনুষ্ঠানৰ সেইসকলে ক'ব, কিন্তু আমি নিজে থিয় হ'বলৈ, এনেকৈ মাইক্ৰফোনৰ সন্মুখত থিয় হ'বলৈ আমি উপযুক্ত হ'লোঁ বা সক্ষম হ'লোঁ। আৰু যিসকল ইতিমধ্যে পৰলোকগামী হ'ল তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা নিবেদিছোঁ। মই বিশেষ কথা নকওঁ, খালি এই চন্দ্ৰদেৱ গগৈ ছাৰ, যাৰ আলোচিতটো পোৱা নগ'ল বুলি কৈছোঁ, পৰিয়ালে দিব নোৱাৰিলে। ছাৰ যেতিয়া ক্লাছলৈ আহে, এম ভি স্কুলত থাকোঁতে ইংৰাজী পঢ়ুৱায়, এই চিদানন্দ হাজৰিকা চাগে মনত পৰিব, ছাৰে 4-5 মান এচাই লৈ আহে, পাৰ্টছ শিকাই, এডভাৰ্ব শিকাম বুলি কোৱাৰ লগে লগে কাৰো একো মনত নাথাকে আৰু 4-5 পাত এচাই তেতিয়া টেবুলত থৈ ল'ব, এডভাৰ্ব বৰ্ড লেয়া। পৰাজনেও সকলোৱে সেইদিনা প্ৰত্যেক দিনাই মানে মাৰ খাব লাগিবই আৰু মাৰ নোখোৱাকৈ কোনো বাচি নাযায়, এডভাৰ্বত চব কনফিউজ হৈ যায়। গতিকে তেনেকুৱা খুব আন্তৰিকতাৰে সেই দিনত, আজিকালি ছেকেণ্ড বিদ্যালয় উঠি গ'ল, তেতিয়া সামান্য কথাতে যিমান কোবালেও আমাৰ ঘৰত যদি কোৱাগৈ আজি কেইবাকো খালে, এইবোৰ লুকুৱাই থয় ঘৰত, এনেকুৱাকৈ দেখিব ফেনৰ তলত এইটো কি হ'ল, তেতিয়া লুকুৱাই থয় ঘৰত, আৰু লগত দুকোব দিবহে। কিন্তু এতিয়া ল'ৰা ছোৱালীক কোব দিয়াটো বাদৰে কথা, টানকৈ ক'লেও এইটো পাইছে তেওঁলোকে বাদৰি কাকতত, তেনেকৈ ক'ব লগা নাই। মই বেছি দীঘলীয়া নকওঁ, বহুজন আছে, ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈ আছে। মই যিসকল আহিল তেনেদৰে আহিব লাগিছিল তেনেদৰে নাহিল, কিবা আক্ষেপ আছে চাগে, আমি মনতে দুখ পালোঁ। সেইসকল অহা হ'লে তেখেতসকলৰ নিজৰ নিজৰ বক্তব্য প্ৰদান কৰিব পাৰিলেহেঁতেন। কাষতে কেইবাজনো আছে। আৰু লগতে মই দুখেৰে আপোনালোকক জনাইছোঁ, আমাৰ ইতিমধ্যে একালৰ অতি মেধাৱী সহপাঠী পৰলোকগামী হৈছে। মই কেইজনমানৰ নাম ঘোষণা কৰি দিছোঁ। শশী পাচনি আৰক্ষী বিষয়া আছিল, বিনন্দ বৰুৱা জীৱন বিমা নিগমৰ অফিচাৰ আছিল, বদন চন্দ্ৰ শৰ্মা গড় কাপ্তানি বিভাগৰ অভিযন্তা আছিল, বিমল বৰা অনিশ্চিত কৰ্মৰত আছিল, ৰঞ্জিত বৰা গুৱাহাটী আৰক্ষী বিভাগত উচ্চপদস্থ বিষয়া আছিল। তেনেদৰে আমাৰ মাজৰ পৰা এইসকল হেৰাই গৈছে। আমাৰো জীৱনৰ বিয়লি বেলিকা আহিছে, আমি 70 বছৰ পাৰ হওঁ হৈছে। এনেদৰে আমাক সময় পাহৰি যাব, দেৱকান্ত বৰুৱাই ক'ব গ'তে পাহৰি যাব আমাক মানুহৰ মিছা ইতিহাসে, পাহৰি যাব সময়ৰ ইতিহাসে। এনেদৰে অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিবলৈ পালে আমাৰ আয়ুসটো বাঢ়ি যোৱা যেন লাগে। যিমানেই গোট খালে সেয়াকে আমি বহুত বুলি ভাবি এই অনুষ্ঠানটো যাতে আমি ভাল গুণখিনি বাহিৰত যাতে আমি প্ৰকাশ কৰিব পাৰোঁ আৰু প্ৰকাশ কৰোঁ, তাকে আমি সংকল্প লৈছোঁ। সকলোকে অনুৰোধ জনাইছোঁ। পুনৰবাৰ মই সকলোকে হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। ছাৰলৈ পুনৰ মই সেৱা যাচিছোঁ। এই অনুষ্ঠানভাগী উত্তৰ উন্নতি সাধন হওক, এই অঞ্চলৰ আটাইতকৈ জাকত জিলিকা অনুষ্ঠান হিচাপে পৰিগণিত হওক। বিদ্যালয়খনৰ পৰা এখন আলোচনী প্ৰকাশ হ'ব লাগিছিল, যদিও কাৰিকৰী অসুবিধাত সেই স্মৰণিকাখনি প্ৰকাশ কৰিব পৰা নগ'ল। অনাগত দিনত অনুষ্ঠান হ'লে সেই যিখন স্থায়ীভাৱে ৰৈ যাব, ইয়াৰ ইতিহাস সম্বলিত অনুষ্ঠান ৰৈ যাব। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ
প্ৰতিচ্ছবিসমূহ ৰৈ যাব, বিদ্যালয়খনৰ ইতিহাস ৰৈ যাব। বিদ্যালয়খনে বহু সময়ত আমি প্ৰায় ফেচবুকত পাই থাকোঁ, বহু সময়ত অসম নহয় অসমৰ বাহিৰতো বহুত এই প্ৰধান শিক্ষকৰ লগতে বহুজনে বহু কৃতিত্ব অৰ্জন কৰিছে। বেলেগ বেলেগ দিশত কুইজ হওক, তৰ্ক হওক, বিভিন্ন বৃত্তি লাভ কৰিছে। সেইবিলাক সম্বলিত থাকিলহেঁতেন বা থাকিব। ভৱিষ্যতে তেনেকুৱা সুবিধা আহিলে তেনেকুৱা এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিব বুলি মই আশা ৰাখি পুনৰবাৰ সকলোকে সেৱা জনাই মোৰ ক'ব লগা দুআষাৰৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।